মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক ইতিমধ্যে অসমীয়া বিষয়টোৰ প্ৰথম পাঠ অফুল সেই পাঠটো তোমালোকক সুন্দৰভাৱে বুজাই লিখাই মই শেষ কৰিছোঁ। সেয়েহে মই আজি দ্বিতীয় পাঠটোলৈ আগবাঢ়িছোঁ, 2 নম্বৰ পাঠ, যিটো হৈছে বাঘৰ বিয়া। পাঠটো তোমালোকে ধুনীয়াকৈ মই আজি পঢ়াই দিয়াৰ পিছত ঘৰত সুন্দৰভাৱে ৰিডিং কৰিবা, ভালদৰে পঢ়িবা প্ৰথমৰ পৰা শেষলৈকে। আৰু কিবা যদি নুবুজা আছে মোৰ লগত যোগাযোগ কৰিবা। আজি মই তোমালোকক সেই পাঠটোৰ থুলমূলকৈ অকণমান বুজাবলৈ চেষ্টা কৰিম, আলোচনা কৰিম। তোমালোকে কিতাপখন ভিডিঅ'টো চোৱাৰ সময়ত মেলি ল'বা আৰু সুন্দৰভাৱে বুজি ল'বা বুলি আশা কৰিলোঁ। চ' ব'লা মই পাঠটো আমি পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া 2 নম্বৰ পাঠটো পঢ়িম দেই। ইয়াত চোৱা, পাঠটোৰ নাম কি? বাঘৰ বিয়া। দেখিছানে তোমালোকে ভাল ধৰণে? পাঠটোৰ নাম হৈছে বাঘৰ বিয়া। এতিয়া প্ৰথম পেৰেগ্ৰাফটো চোৱা। ৰাতি পুৱাও পুৱাও হৈছে, পুৰোহিত এজন এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে ঘৰলৈ বুলি গৈ আছে। পোহৰ ভালকৈ হোৱা নাই। ক'ৰবাৰ পৰা হঠাৎ এটা বাঘ আহি পুৰোহিতৰ সন্মুখতে ওলাল। বাঘটো দেখি পুৰোহিতে বৰ ভয় খালে, কিন্তু ভয়ৰ ভাৱ তাক নেদেখুৱাই তেওঁ কুবাকুবিকৈ আগলৈ খোজ পেলালে। এইখিনিলৈকে বুজিছা চাগে? কি কৈছে? এজন পুৰোহিত এটা লুংলুঙীয়া বাটেৰে গৈ আছিলে ঘৰলৈ, আৰু তাতে কি হ'ল, হঠাৎ ঘৰলৈ যোৱা সেই বাটটোতে হঠাৎ কি দেখিলে? এটা বাঘ দেখিলে। আৰু বাঘটো দেখিলে যদিও কি কৰিলে? পুৰোহিতে ভয় খাইছে বাঘটো দেখি। এয়া দেখিছানে? বাঘটো দেখি ভয় খাইছে, কিন্তু ভয় ভাৱটো দেখুৱাই দিয়া নাই বুলি কৈছে। এইটো হৈছে প্ৰথম পেৰেগ্ৰাফ। তোমালোকে বুজিছা নিশ্চয়। এতিয়া পিছৰ পেৰেগ্ৰাফটো চোৱা। বাঘটোৱে পুৰোহিতক আচৰিত কৰি মাত লগালে, ককা, ক'ৰ পৰা আহিলা? বাঘে দেখোন মোক মাতে। বাঘৰ মাত শুনি পুৰোহিতৰ ভয় ভাৱটো অলপ কমিল যদিও ভয়ে ভয়ে ক'লে, নকবি দে, মই এখন বিয়া পাতি থৈ আহিলোঁ। বাঘে ক'লে, বিয়া? বিয়া মানে কি ককা? পুৰোহিতে ক'লে, এহাল ডেকা গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়া হয়, সেয়ে বিয়া। এইখিনি বুজিছানে? পুৰোহিতজন ক'ৰ পৰা আহিছিলে? এখন বিয়া পাতি আহিলে। বাঘে সুধিছে যে, ককা ক'ৰ পৰা আহিলা? পুৰোহিতজন ক'ৰ পৰা আহিলে? এখন বিয়া পাতি আহিলে, হয়নে? আৰু কি কৈছে? পুৰোহিতজনে যে বাঘে মাতিছে, মাতা দেখি আচৰিত হৈছে। বাঘেনো কথা কয়নে? এই পেৰেগ্ৰাফটো সেই কথাখিনিকে বুজাইছে। তোমালোকে ভালদৰে এবাৰ পঢ়িবা। পুৰোহিতৰ কথা শুনি বাঘে ক'লে, বাহ, ইমান বঢ়িয়া, ময়োচোন বিয়া পাতিব পাৰোঁ ককা। মোকো বিয়া পাতি দিবানে? বাঘৰ হাত সাৰিবলৈ পিছৰখিনি চোৱা, পিছৰ পেজটো। পুৰোহিতে ক'লে, হ'ব বাৰু, মই তোৰ বিয়াখন পাতি দিম, কিন্তু আজি নহয়, আজি বৰ ভাগৰ লাগিছে, ঘৰলৈ যাওঁগৈ। এইখিনিলৈকে এইটো আমি 2 নম্বৰ আৰু 3 নম্বৰ পেৰেগ্ৰাফটো শেষ কৰিলোঁ। মোৰ নিচিনাকৈ তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক দ্বিতীয় পাঠটোৰ প্ৰথম পেৰেগ্ৰাফ, দ্বিতীয় পেৰেগ্ৰাফ আৰু 3 নম্বৰ পেৰেগ্ৰাফ, 3টা পেৰেগ্ৰাফৰ অলপমান থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। সেইখিনিলৈকে তোমালোকে ঘৰত ভাল ধৰণে ৰিডিং কৰিবা, পঢ়িবা। আৰু ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই পিছৰখিনি বুজাই দিয়া নাই। পিছৰখিনি মই পৰৱৰ্তী সময়ত তোমালোকক বুজাই দিম। এইখিনিলৈকে তোমালোকে ঘৰত ৰিডিং কৰিবা। আজিলৈ আহোঁ। তোমালোকে ঘৰত নপঢ়াকৈ নাথাকিবা কিন্তু দেই।